উত্তৰটো মই নিদিম আমাৰ পাব্লিকে দিব বুলি কৈ আছো মই অলৰেডি 17 বছৰত অকল 15 বছৰত মই কি কৰিছে কৰা নাই আপোনালোকে নিজে দেখি 17 বছৰৰ আগত বিটিসি অঞ্চলৰ অৱস্থা কেনেকুৱা আছিল সবে জানি এইটো মই কোৱা কথা নহয় ৰাইজে কৈ আছে স্যাৰ নবসৰণীয়া কৈছে যে আপুনি কেন্ডিডেট হলে ই ওয়েলকাম কৰিব এই দলৰ কোন বিৰাহৰণিয়াটো আমাৰ বিপেপ দলৰ মানুহ নহয় না সি আমাক টিকিট দিয়া কোন হয় হ'ব আৰু সেই কোনো সমাবেশৰ পৰা আমি ক'ব পাৰো যে বিপেপ দলে এইবাৰ কোকৰাঝাৰ লোকসভা জিকাটো 100% কথা সেইটোৱে আৰু আমি স্পষ্টভাৱে কৈছো যে ৰাজ্যক আমি জনাই দিছো ওপেনলি যে আমি কোনো দলৰ লগত মিত্ৰতা নকৰিব বিপেপে অকলে নিৰ্বাচন খেলিব এই কথাটো আমি জনাই দিছো এইবিলাক মই মানুহ চিনি নাপাই ৰে মই পাবো এইবিলাক চিনি নাপাই মই ইয়াৰ উত্তৰটো মই নিদিম ইয়াৰ উত্তৰ ৰাইজে দি আছে ৰাইজে দিব পাব্লিকে দিব ইলেকশ্যন ডিক্লেয়াৰ দিয়াৰ 2 দিন পিছতে আমি ক্যান্ডিডেটটো ডিক্লেয়াৰ দিম বিপিএফৰ 17 বছৰ শাসনকালত অকল ইয়াত বিভিন্ন অশান্তি হৈছে বিপিএফৰ একাংশ জিলাৰে দাদাগিৰি আজি গোসাইগাঁও ডিস্ট্রিক্ট বিপিএফৰ আহ্বানত গোসাইগাঁৱত এটা বিপিএফৰ সভা হৈছে এই সভাত হাজাৰ হাজাৰ বিভিন্ন জাতি গোষ্ঠী গোটেই কোকৰাঝাৰ এই গোসাইগাঁও ডিস্ট্রিক্টৰ বিভিন্ন অঞ্চলৰ পৰা 20,000তকৈ বেছি আজি মানুহ ইয়াত যোগদান কৰিছে ইয়াৰ পৰাই আমি গম পাওঁ ক'ব পাৰে যে আগন্তুক এমপি ইলেকশ্যনৰ কাৰণে প্ৰত্যেক জাতি গোষ্ঠীয়ে বিপিএফক সমৰ্থন জনাবৰ কাৰণে নাঙলত ভোট দিবৰ কাৰণে তেখেতসকলে সাজু হৈছে কালি ইলেকশ্যন কেতিয়া হয় সেই সময়টোৱে ৰখি আছে আৰু বিপিএফক জিকাটো নিশ্চিত হীৰাচৰণীয়াৰ দিন গুচি গ'ল এইটো বড়ো বনা বড়ো জাতিগত পলিটিক্সটো এতিয়া বিটিসি বাকি বুজি পাইছে আৰু তেনেকুৱা ৰাজনীতি কৰিবলৈ কাৰো মন নাই আমি শান্তি বিচাৰিছো শান্তি প্ৰতিষ্ঠা কৰিম প্ৰত্যেক জাতি গোষ্ঠী ধৰ্মাৱলম্বী একগোট হৈ পেলাইতে এইটো সম্ভৱ গতিকে সকলোৱে এতিয়া বুজিব পাৰিছে উপলব্ধি কৰিছে যে হীৰাচৰণীয়া 10 বছৰ এমপি হৈ পেলাই কোন জাতিৰ কথা তেখেতে পাৰ্লিয়ামেণ্টত ক'লে আজি আদিবাসী সকলক তেখেতে কৈছিল যে এছটি কৰণৰ কথাটো পাৰ্লিয়ামেণ্টত ক'ব ৰাজবংশী সকলক কৈছিল এছটি কৰণৰ কথাটো পাৰ্লিয়ামেণ্টত ক'ব মাইনৰিটি দাদা ভাই সকলক কৈছিল ডি ভোটাৰৰ কথা পাৰ্লিয়ামেণ্টত ক'ব বঙালী নেপালী সকলক কৈছিল ডি ভোটাৰৰ কথা পাৰ্লিয়ামেণ্টত উত্থাপন কৰিব 10 বছৰত আমি হীৰাচৰণীয়াৰ পৰা এটা কথা শুনিছো নাকি যে সেইবোৰ ইছ্যুৰ ওপৰত তেখেতে কথা কোৱা আমিতো শুনিবলৈ পোৱা নাই গতিকে সেইটো নুবুজা নহয় এতিয়া ৰাইজে বুজিছে গতিকে হীৰাচৰণীয়াৰ দিন উকলি গ'ল এতিয়া 15 বছৰতো তেখেতসকলে 17 বছৰ বুলি কয় ইয়াৰ কাৰণে আমি এতিয়া ইউপিপিএলৰ 17 বছৰ বুলি কওঁ 17 বছৰ এই দলে আমাক বিপিএফক আমাৰ শাসন কালত একো কৰা নাই বুলি কয় হয় আমি বোলে একো কৰা নাই গতিকে আমি সুধিব বিচাৰো যেন আমি ইউনিভাৰ্চিটিও বনোৱা নাই শিক্ষা উন্নয়নৰ কাৰণে আমি বোলে একো কৰা নাই ইউনিভাৰ্চিটিও আমি বনোৱা নাই চেণ্ট্ৰেল ইনষ্টিটিউটো আমি বনোৱা নাই মেডিকেল কলেজও আমি বনোৱা নাই ইঞ্জিনিয়াৰিং কলেজও আমি বনোৱা নাই কলেজবোৰকো আমি ইনচুলেঞ্চ কৰা নাই স্কুলবোৰক আমি হাজাৰ বহুত মানে 600 এলপি স্কুল হাই স্কুলক আমি মানে প্ৰভাইড ইলেকশ্যন কৰা নাই আমাৰ দিনত সেইটো কথা কয় আমি একো কৰা নাই কৃষকসকলৰ কাৰণে যি 270 আমি এডুকেশ্যন বনালো আৰু এতিয়া কৃষকসকলে পানীৰ যোগান পাই আছে সেইটো আমি এইবোৰ যদি কৰা নাই কোনে কৰিছে ৰাস্তা ইমান বিটিচিৰ কি অৱস্থা আছে বিটিসি গঠন হওয়ার আগত এই গোসাইগাঁৱত 1 কিলোমিটার পিচ রাস্তা আছিল আজি গোসাইগাঁৱৰ গাঁৱে ভূমি গাড়ী তেখেতসকলে কেনেকে চলাই আছে কোনটো ৰাস্তাতে আমি কৰিব নোৱাৰা নাই
আমাক উত্তর দিও যে স্কুল কলেজ নতুন এই ইউপিপিএল সরকারে 3.5 বছর শাসনকালত এটা যদি বনাইছে রাজ্য আৰু হসপিটাল এটা যদি বনাইছে তেখেতসকলে কওক রাস্তা নতুন রাস্তা যদি বনাইছে কওক কৃষকৰ কাৰণে ইৰিগেশ্যন এটা যদি বনাইছে তেখেতসকলে ৰাজ্যক জনাই দিও গ্রাম অঞ্চল বা কবার ব্যবসায়ীসকলৰ কাৰণে বস্তু বাহিনী বেচা কিনাৰ কাৰণে যদি এটা বজাৰ বনাইছে তেখেতসকলে কয়